মোৰ আৰু এটা দৰ্শনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আকৌ নতুন গীত এটা গাবলৈ চেষ্টা কৰিছোঁ। মই গাম আৰু মোৰ ভণ্টিয়ে নাচিব। ইজনী হৈছে মোৰ ভণ্টি, তাই গ'লগে সেয়া। তাৰপিছত ব'লক এতিয়া আমি গানটো গাওঁ, আপোনালোককো দেখাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ব'লক এতিয়া আমি গানটো গাওঁ। এতিয়া মই গীতটো গাওঁ। ৰৈ ৰহিতা পাছফালৰ চোতালত, ৰৈ ৰহিতা তাতে বৈ আছিলোঁ। ৰৈ ৰহিতা গৰকাতে দুভৰি, গৰকাতে দুভৰি থৈ। ৰৈ ৰহিতা পাছফালৰ চোতালত, ৰৈ ৰহিতা তাতে বৈ আছিলোঁ। ৰৈ ৰহিতা গৰকাতে দুভৰি, গৰকাতে দুভৰি থৈ। ৰৈ ৰহিতা পাছফালৰ চোতালত, ৰৈ ৰহিতা তাতে বৈ আছিলোঁ। ৰৈ ৰহিতা গৰকাতে দুভৰি, গৰকাতে দুভৰি থৈ। আজি মই অকলে গালোঁ, অকলে নাচিলোঁ। ভণ্টিৰ মনটো বেয়া আছিলে কাৰণে ভণ্টিয়ে গছতে বগাই ফুৰিলে। এইজনী একদম গছত বগাই আছে। তাৰপিছতে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ময়ে গালোঁ, ময়ে নাচিলোঁ, হৈ যাব। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই। ভণ্টিয়ে কি কৰিছে চাওক।